মৰ্নিং এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মই ইমানে গৰম পাইছোঁ, বাপৰে, গা পা ধুই আহিলোঁ। এতিয়া মই ফেন এখনৰ গুৰিতে বহি দিছোঁ, চুলিখিনি শুকাই লওঁগৈ, নহ'লে এই গৰমত চুলিখিনি নুশুকুৱাকৈ এনেকৈ মেলি থ'লে বেছিয়ে গৰম লাগেগৈ। তাৰপিছত আপোনাৰ ৰাতিপুৱা আহিছিলে অকণ বৰষুণটো, মই বোলো আজি বৰষুণ দিব, ঠাণ্ডা পেলাব আৰু। কিন্তু বৰষুণটো যিকণ বৰষুণ দিলে, এতিয়া আকৌ ৰ'দৰ নিচিনাহে হ'লগৈ। ৰ'দ দিলে এতিয়া সেইকাৰণে বেছিয়ে গৰম লাগিছেগৈ। আৰু মই এতিয়া অকণ বহি লওঁ, তাৰপিছত ভাত কেইটামানকে খাই ল'মগৈ। আৰু ভাতকেইটা অলপ দেৰিকৈ খামগৈ। এতিয়া আপোনালোকক বস্তু এটা দেখাওঁ। আগতে যে এটা মই পট বনাইছিলোঁ গল্ডেন কালাৰ দি, সেইটো কমপ্লিট হোৱা নাইগৈ, সেইবাবে আজি কমপ্লিট কৰি ল'ম। ব'লকচোন পটটো কেনেকৈ ডিজাইন দিওঁ চাই লওঁ। এতিয়া DIYটোৰ কাৰণে মই ল'লোঁ পুৰণা ফুট আছিলে, ডাঙৰ ডাঙৰ মোৰ হাতত এনেকুৱা, মই নিপিন্ধোঁ ইমান ডাঙৰ ডাঙৰ, সেইবাবে এইখিনি লৈ লৈছোঁ। আৰু লগতে মই কেইটামান গ'ল্ড কালাৰৰ কি বুলি কয়, ধৰক এইটো বিটছ বুলিয়ে কয়, সেয়া লৈ লৈছোঁ। আৰু এতিয়া কি কৰিম, গ্লু লগাব নালাগে, কাৰণ যিহেতু আঠা আছেই, সেইকাৰণে এটা এটাকৈ মই এনেকৈ লগাই দিমগৈ বুলি ভাবিছোঁ। এতিয়া কেনেকৈ লগাওঁ ভাবি আছোঁ, তাকে ফুটখিনি এতিয়া কোনফালে লগালে ভাল দেখিব। আৰু এতিয়া মই এনেকৈ লগাই চাওঁচোন। প্ৰথমতে এনেকৈ লগাই চাইছোঁ চিধাকৈ, আৰু এতিয়া দেখিছোঁ লাগিছে ধুনীয়াকৈ। দীঘলকৈ দিলে বেয়া দেখিব নিচিনা লাগিছেগৈ। এনেকৈ দি চাওঁগৈচোন কি হয়গৈ বা। এনেকৈ দিলে এনেকৈ দি চালোঁ, আৰু বাকীকেইটা যিকেইটা আছে সেইখিনিও এনেকৈ গোল গোলকৈ লগাই দিমগৈ। আৰু চাই লওঁ এইখিনি এনেকৈ লগাই মেলি, তাৰপিছত যদি বেয়া লাগে তেনেহ'লে আকৌ মই বেলেগকৈ কৰি ল'মগৈ। এতিয়া এইটো এনেকৈ এটা এটাকৈ লগাই দিলেই হ'ল। অকণমান দূৰে দূৰে লগালেই হ'ল, নহ'লে ওচৰে ওচৰলৈও কথা নাই, কিন্তু মোৰ হাতত বেছি ইমান ফুট নাইগৈ, সেইকাৰণে মই এনেকৈয়ে দিছোঁগৈ। আৰু এতিয়া এইখিনি লগাই পেলাই মই চাই ল'ম প্ৰথমতে ভাল লাগিছে নাই বুলি। যদি ভাল লাগেগৈ তেনেহ'লে সেনেকৈয়ে থাকিবগৈ, বেয়া লাগিলে আকৌ মই ওলাই পেলাই বেলেগ ডিজাইন দি দিমগৈ। আৰু এইবোৰ সৰু সৰু বটল প্লাষ্টিকৰ নাভাঙে সেইবোৰ, সেইকাৰণে অলপমান ফুল সজাই থ'বলৈ এনেকৈ বনালে ভাল হয়। আৰু এতিয়া এইটো বনালোগৈ লাষ্টত, মই ওপৰতো লগাই দিলোঁ ফুট কেইটামান খালী জেগাখিনিত। আৰু এনেকৈ লগালোঁ, মোৰ এনেকৈ ভাল লাগিল, সেনেকৈ বেয়া লাগিছিলেগৈ, সেইকাৰণে আকৌ এতিয়া ভাবিছোঁ সেই গ'ল্ড কালাৰৰ সৰু সৰু বিটছ কেইটা যে লৈছিলোঁগৈ, সেইকেইটা এতিয়া মই ইয়াতে ফুট ল'ম। ফুটটোত মাজতে আঠা দি অকণ অকণ লৈ পেলাই লগাই দিলেই হ'লগৈ বুলি ভাবিছোঁ। যিহেতুকে বটলটোত গ'ল্ড কালাৰে কৰিছোঁ, মই সোণালী ৰঙে কৰি দিলোঁ কাৰণে মই সোণালী ৰঙৰ মণিয়ে লৈ পেলাই লগাই দিমগৈ। বগা লগালে বেয়া দেখিব চাগেগৈ, সেইকাৰণে মই নলগালোগৈ। বগাও আছিলে মোৰ হাতত বাৰু। আৰু এতিয়া মই এই সোণালী ৰঙৰ মণিকেইটা এনেকৈ অকণ অকণ আঠা দি পেলাই লগাই দিমগৈ। বেছি আঠা দিব নালাগে, যিহেতুকে মণিকেইটাৰ চাইজটো বেছি ডাঙৰ নহয়গৈ, সেইবাবে অকণ অকণ আঠা দিলেই হ'বগৈ। আৰু এনেকৈ মই এটা এটাকৈ লগাই দিমগৈ বাৰু। আৰু মানে কি হয়, চিচা বটলত বনালে ভাঙি যোৱাৰ চান্স থাকে, পৰি পেলাই কেতিয়াবা পৰি পেলাই হাতটো লাগিলে। আৰু এতিয়া যিহেতুকে মই প্লাষ্টিকৰ বটলত এইটো বনাইছোঁ, এতিয়া প্লাষ্টিকৰ বটলটো কেতিয়াবা ওপৰৰ পৰা পৰিলেও মোৰ অসুবিধা নহয়গৈ, কাৰণ নাভাঙিবই যিহেতু। আৰু সৰু পোৱালি থকা মানুহৰ ঘৰত এনেকুৱা প্লাষ্টিকৰ বস্তুহে বনোৱা ভাল মোৰ মতে, আৰু নহ'লে চিচাৰ বটলটো আৰু ভাঙিয়েই যাব, পোৱালি মানুহে খেলি থাকে, সেইবাবে। আৰু এতিয়া দুইটা ছাইডে মই এনেকৈ লগাই দিলোঁ, এইখিনি হ'লগৈ। এতিয়া মই ওপৰৰ যিখিনি আছে
সেইখিনিত মই সেনেকৈ লগাই ল'ম। এই বক্সটো মই আপোনালোকক দেখাইছোঁৱে, দেখি পাইছে অকণ সেইটোতে মোৰ গোটেই মণি যিমান আছে লাগতিয়াল সেইবোৰ চব আছে। DIY কৰিছিলোঁ আগতেও মই, সেইবোৰৰ কাৰণে মই কিনি আনিছিলোঁ এইবোৰ। এনেকৈ এতিয়া বক্সটোতে থৈ দিছোঁ। গোটেই খেলি মেলি হৈ আছে, জধলা মধলা, কাৰণ পেকেটবোৰ চব কিনি পেলালে নিয়ৰে ঠিক নাই এইবোৰ খুলি ইয়াতে থৈ, সেইকাৰণে এনেকৈ থৈছোঁ। ইয়াৰ পৰা বাছি লৈছোঁগৈ এতিয়া, এইখিনি ইয়াতে লগাই দিমগৈ। আৰু এইটো একেবাৰে ইজি আৰু পটাপট হোৱা হেৰি বাৰু। এইটো ডিজাইনটো খালী কালাৰটো মাৰিলে ধৰক 2-3দিনমান থৈ দিলে অকণমান সময় লাগেগৈ শুকাবলৈ বুলি। আৰু মইতো একেবাৰে কেতিয়াবাই কৰিছিলোঁগৈ, এতিয়াহে দেখাইছোঁগৈ, কাৰণ মোক সময়ে নাপাওঁগৈ বুলি ক'লেও ভুল নহ'বগৈ। আৰু এইটো এনেকৈ লগাই পেলাই দিওঁগৈ গোটেইখিনি। ধৰিবলৈ ইমানেই অসুবিধা, ইমানে অকণমানি মানে মণিগুটিকেইটা, আৰু অসুবিধাৰ বাবে এনেকৈ হাতেদিয়ে দিব লগা হৈছে। এনেকৈ আৰু কিছুমান আমাৰ অলাগতিয়াল বস্তু বহুত থাকে ঘৰখনত, পেলাই দিয়াতকৈ এনেকৈ অলপ কেতিয়াবা থৈ দিব লাগে। থৈ দিলেগৈ মানে এনেকৈ বস্তুবোৰ ইউজ কৰিব পৰা যায়গৈ। আৰু মইতো এইখিনি ফুট নলগাওঁ, ইয়াতে লগাই দিলোঁগৈ। আজি চাওকচোন ইমান ধুনীয়া হৈছে। ফুল কেইপামান থৈ পেলাই দেখাই দিছোঁ, ভাল লাগিছে। আৰু এতিয়া মই বনাবলৈ আহিলোঁ এওঁলৈ বস্তু এটা, ডালিয়া। সেইবাবে অকণ তেল দি ল'লোঁ, নন ষ্টিক এখনে লৈছোঁ, তাতে অকণ জিৰাও দি দিছোঁগৈ। আৰু এতিয়া মই এটা পিঁয়াজ কাটি থৈছিলোঁ, এটা গাজৰ সেনেকৈ কাটি থৈছিলোঁ, আৰু নহৰু 4 ফুটা মই কুটি থৈছিলোঁ একেলগে, সেইখিনি দি দিলোঁগৈ। এতিয়া গোটেইখিনি এতিয়া দি পেলাই ইয়াতে অকণমান সময় ভাজি ল'ম এইখিনি। আৰু ইয়াতে কেইটামান বাদামো দি দিছোঁ, কেঁচা বাদাম। তাৰপিছত অকণ সময় আৰু ভাজি ল'ম এনেকৈ। ফ্লেমটো মিডিয়ামত থ'লেই হ'ল। আৰু ইয়াতে হালধি অকণ, জলকীয়া গুড়ি অকণ আৰু নিমখ অকণ দি লৈছোঁ। তাৰপিছত ডালিয়াখিনি দি দিলোঁ, আৰু এতিয়া অকণ সময় এনেকৈ ভাজি থাকিম। ডালিয়াটো খালে ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে খুব ভাল হেনো। আৰু আমাৰ এওঁ খায়, ময়ো খাওঁ মাজে মাজে। আৰু এতিয়া অলপ পানী ঢালি দিলোঁ ভজা হৈ গ'ল বাবে। আৰু এতিয়া এইখিনি পানীটো শুকাই গ'লগৈ, আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া মানুহজনক দিওঁগৈ খাবলৈ বুলি। এইখিনি খাই পেলাই এতিয়া তেওঁ কামলৈ বুলি ওলাই যাবগৈ। আৰু এয়া হৈ গ'ল। আৰু এইটো ডালিয়াটো সৰু বাচ্ছাক দিলেও খুব ভাল পায় খাবলৈ, কিন্তু আমাৰ নিয়ৰে সদায় দিলে বেয়া পায়, সেইকাৰণে আজি নিদিওঁগৈ। আজি দেউতাকে খাবগৈ। আৰু এয়া একেবাৰে সোনকালে বনাই পেলাই হৈ গ'লগৈ, সোনকালে হয়গৈ। আৰু মই ল'লোঁ এয়া পঁইতা ভাত পানী দিয়া, আৰু খাই বৈ আহৰি হৈ এতিয়া আমি নিয়ৰে ময়ে জিকা কেইটামান কি আছে বাৰীত সেয়া অকণ ছিঙোগৈ। এতিয়া এই জিকাটো তাক ধৰিবলৈ দিছোঁ, মই কাটি দিলোঁ। এইটো এটা সি দেখাইছে নিয়ৰে জিকা, এইটো এটা। তাৰপিছত মই বোলো ধৰি দিছে, মই কাটি দিলোঁগৈ। আমাৰ নিয়ৰৰ মানে এটাই প্ৰব্লেম, জিকা যদি লাগি থাকে তাৰ মানে সদায় ক'ব এইটো মাৰ ৰিচ গড, এইটো ৰিচ গড। অসমীয়াটো মানে পটককৈ নাহে মুখতকৈ, অসমীয়াটো এই ভাত খাবৰ সময়তহে কয় আৰু জিকা বুলি। এটা জিকাখিনি যেতিয়ালৈকে থাকিব মোৰ মূৰটো গৰম কৰি থাকিব, সেইকাৰণে ডাঙৰকেইটা মই কাটিয়ে দিওঁ। এইটো এটা সৰু, এইটো নাবাঢ়িব চাগে। কেইদিনমানৰ পৰা এনেকৈয়ে দেখি আছোঁ, 2 সপ্তাহমানেই হ'ল। সৰু সেইটো ছিঙি দিমগৈ, মই পিছত দেখাম। এতিয়া মই ফুল কেইটামান দেখিছোঁ ৰঙালাওৰ, এই ৰঙালাও ফুল ঠিকছে লাগিছে, মানে ৰঙালাওহে লগাগৈ নাইগৈ ইমান। আৰু মই কেঁচি দিয়ে কাটি ল'মগৈ। আৰু ৰঙালাও ফুলবোৰ খাই ভাল লাগে। এতিয়া এইটো এটা জিকা সৰু, মই যে কৈছিলোঁ এইটো কাটিয়ে দিওঁগৈ। সি এনেকৈ ধৰি দিছে। জিকাকেইটা থাকিলে মানে শান্তি নাই আৰু, সদায় ক'ব কাটি দিয়াকৈ। আৰু
এইফালেও আছে হেৰি আপোনাৰ লাউ ফুল, এয়া আনিলোঁ আজি ছিঙি পেলাই। আৰু ফুলবোৰত ইমান পোক থাকে, সৰু সৰু পৰুৱা থাকে আৰু এইবোৰ পালোঁগৈ আমি আজি বাৰীৰ পৰা দেই। কেইটা পালোঁ, 3টা 4টা 5টা 6টা 7টা পালোঁগৈ আমি হেৰি লাউ ফুল। এয়া আকৌ বেচন দি পেলাই ফ্ৰাই কৰি দিলে নিয়ৰে খায়, বেচন লেটিয়াই। এয়া 7টা ফুল, 3টা জিকা, এইকেইটা জলকীয়া, এইটো বেঙেনাটো কালাৰটো গ্ৰীণ হৈ গ'লগৈ, আগতে হোৱাইট আছিলে। এইকেইটা জলকীয়া কৃষ্ণ জলকীয়া এয়াই পালোঁ আৰু বাৰীৰ পৰা আজি এইখিনিয়ে আনিলোঁ। আৰু নিয়ৰে ফুলটোও ছিঙি আনিছে দেই। আৰু এতিয়া দুপৰীয়া সময়ত আকৌ বৰষুণ দিলে, বৰষুণ আকৌ দুপৰীয়া দিলেগৈ। বৰষুণটো আকৌ ৰাতিপুৱাও দিছিলে, এতিয়া দিছে থাকিবই নে এৰিব নাজানো। এতিয়া বৰ্তমান দিয়ে আছে, অকণ দি আছে বাবে অকণ সময় হ'ল দি থকা, সেইকাৰণে অকণ ঠাণ্ডা পৰিছেগৈ। আৰু আমি আজি দুপৰীয়া ভাত নাখাওঁ, আজি মই চমোচাই বনাম। এয়া হৈ গ'ল। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, আন এটি ভিডিঅ'ত লগ পাম।